Hey guys, welcome back to my YouTube channel Little Social Star. Arun more নতুন এটা ব্লগৰ সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো গাইস আজি মই গৈ আছো আমাৰ ওচৰতে থকা মানে পাহাৰত মানে পমক্কা দুৰ্গা শ্ৰীপত আৰু তাতে বহুত মানে আশীৰ্বাদ ল'ব পাৰে আৰু দোৱা কৰে আৰু যিবিলাক মানুহৰ মানে বেমাৰ আজাৰ থাকে সেই সকল মানুহে তাতে দান দক্ষিণা কৰিব পাৰে আৰু মই আৰু আমিৰ ভাই গৈ আছো আৰু পিছফালে দেখাই পাইছে আমিৰ ভাই আৰু তো আমিৰ ভাই চিন্দি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো তো বলকচোন। তো বন্ধুসকল এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ হৈ গৈছে আৰু আপোনালোকে চাই থাকক শেষলৈ। So guys, finally আহি পালো আৰু এতিয়া ভিতৰলৈ সোমাম, বেছি দেৰি নকৰো। এফালে আমিৰ ভাই আছে, ওপৰলৈ উঠি যাব লাগিব এতিয়া আমি। তো চাই থাকক মানে ওপৰলৈ যাওঁ আৰু ইয়াৰ পাহাৰৰ ৰাস্তা বহুতেই বেছি একা বেকা, পৰি গেলে চাগে হাৰাও বিচাৰি নাপায়। অলপ আগতে মানে ইয়াৰ মাজতে ৰখি দিলো আৰু এফালে আছে কিমান ধুনীয়া এখন নাজাৰা আৰু চাবই পাৰিছে কিমান ধুনীয়া লাগিছে আৰু আপোনালোকে আহিলেও চাব পাৰিব। তো আৰু এফালে মানে দেখাই পাইছে মানে বহুত গছ গছনি আৰু ইয়াতে অহাৰ লগে লগে মনটো মানে ভাল লাগি যায় কিবা তাত দিয়কচোন। আৰু বহুত মানে গছ গছনি আছে আৰু গছ গছনিৰ মানে এতিয়া মানে পাতটো নতুনকৈ গজি আছে যিহেতু ঠাণ্ডাটো শেষ হৈ গ'ল। আৰু গাইজ পমক্কা দুৰ্গা শ্ৰীপত যাওঁতে মানে দেখাই পায় এফালে মানে কেদাৰ মন্দিৰো আছে, মই দেখাই দিছোঁ জুম কৰি দেখাই পাইছে কেদাৰ মন্দিৰ। আৰু কেদাৰ মন্দিৰৰ যদি ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰক। আৰু গাইজ ইয়াৰ পৰা মানে 1 কিলোমিটাৰ মান আছে আৰু যাই পাওঁতে মানে তো চাই থাকক। গাইজ ইয়াতে আহিলে মানে এনেকৈ গাড়ীবিলাক পাৰ্কিং কৰি থৈ দিব পাৰে, মানে এফালে মানে জাগা আছে দুনিয়াৰ আৰু এফালেও মানে বহুত গাড়ী মানে পাৰ্কিং কৰি থৈ দিছে, সেইফালেও আছে দিয়ক। ইয়াত অহাৰ লগে লগে আপোনালোকে কিছুমান এনেকুৱা ধৰণৰ দোকান পাব য'ত মম ধূপ আদি বিভিন্ন ধৰণৰ বস্তু ইয়াত পোৱা যায়। আৰু গাইজ মোৰ পিছফালে দেখাই পাইছে পমক্কা দুৰ্গা শ্ৰীপত আৰু মই ভিতৰতে আহি পৰিছোঁ আৰু ইয়াতে মানে প্ৰত্যেক শুক্ৰবাৰে মানে জুম্মাৰ নামাজ মানে মানুহে পঢ়াৰ কাৰণে আহে আৰু অকণমান পিছত মানে মানুহকেইটা আহিব আৰু নামাজ পঢ়িব। আৰু ইয়াতে শুক্ৰবাৰ বুলি কথা নহয়, চব দিনতে নামাজ পঢ়া হয় আৰু আপোনাৰ যদি মনৰ আশা লৈ আহে মানে সেই আশাটো ইয়াতে কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ হয়, মানে আল্লাই মানে সন্তুষ্ট কৰে। যিটো আপোনাৰ বেমাৰ আজাৰ থাকিলে মানে ইয়াতে আহি কেনে আল্লাহৰ তাত দোৱা কৰক আৰু দোৱা কৰাৰ পিছত মানে আপোনাৰ যিটো বেমাৰ সেইটো বেমাৰ মানে আল্লাই মানে সন্তুষ্ট কৰি দিয়ে। তো এইফালে দেখিবলৈ পাইছে এই দৰগাহটো মহম্মদ শ্বাহ চুলতান গিয়াছুদ্দিন আউলিয়া, তেওঁ আছিল ধৰ্ম প্ৰচাৰক আৰু তেওঁ অসমতে বহুত বছৰ আগতে আহিছিল আৰু তেওঁৰ লগত কেইজনমান শিষ্য আহিছিল আৰু এই দৰগাত বিভিন্ন ধৰণৰ মানুহ আহে আৰু আহি কেনে দোৱা কৰে আৰু এই দোৱাত সম্পূৰ্ণ হয় বুলি মানুহে বিশ্বাস কৰে। আৰু এই ঠাইত দাৰুল আমান বুলি কোৱা হয় যিহেতু ইয়াত শান্তি পোৱা যায়। আৰু ইয়াক পমক্কা বুলি কোৱাৰ কাৰণ হৈছে ইয়াত মক্কাৰ পৰা মাটি আনি দিয়া হৈছে বুলি মানুহে বিশ্বাস কৰে আৰু সেইকাৰণে পমক্কা বুলি কোৱা হয়। লগতে এই পাহাৰক অৰুণাচল পাহাৰ বুলিও কোৱা হয়। ফাইনেলি মানে আহি পালোঁ এতিয়া মহামায়া হোটেলত আৰু কি অৰ্ডাৰ দিছোঁ ভাই কৈ দিয়া। চাওমিন কি চিকেন চাওমিন আৰু এফালে মইনুল আছে। তো এতিয়া খাই কেনে আৰু ঘৰত যাব লাগে না ভাই। আৰু গাইছে আহি পালে চাওমিন দিয়ক আৰু দে আৰু জীৱন। শেষত আহি ঘৰ পালোঁ আৰু কিবা যদি ভুল হৈ থাকে তেনেহ'লে ক্ষমা কৰি দিব, ইমানখিনি এক্সপিৰিয়েঞ্চ নাই। আৰু যদি মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে আহিছে দেন ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিব। দিয়ক আৰু বাই বাই।